গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিছোঁ। আজি মোৰ ছোৱালীজনী এবছৰীয়া হ'ল আৰু বাৰ্থডে পাতিম বুলি ভাবিছোঁ সৰু সুৰাকৈ, আৰু আপোনালোককো দেখুৱাই যাম, চাই যাব কেনেকুৱা পায় তাইৰ আভাস। সকলোৱে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাত ব্যস্ত। এয়া দেউতাক, আমাৰ ছোৱালীৰ বাৰ্থডে গাৰ্লৰ দেউতাকে পূৰা খোৱাত ব্যস্ত। এয়া পেহীয়ে নগাঁৱলৈ বিয়া দিয়া হৈছে। এয়া সকলোৱে পাচলি কটাত ব্যস্ত। এইফালে আমাৰ বৰমা, তেওঁ পায়সৰ কাৰণে ৰেডি কৰিছে। কোনোবা আহিবনে? মাহঁত আহিব। ফোন কৰাই নাই বাৰু এতিয়ালৈকে দেই। তাই গা পা ধুই তাইক উলিয়াই ৰেডি কৰিছোঁ। মানুহবিলাকে আহি পাচলি কাটিছে আৰু এই গা পা ধুৱাই আজৰি কৰি লৈছোঁ, পিছত সময়ো নাপাম, হয়নে? মাই কিউটি কিউটি, হা হা, মাই এঞ্জেল, হয়নে? ময়ো লাহেকৈ ৰেডি হওঁ আৰু কামবিলাক কৰি আজৰি হৈছোঁ, আৰু যিবিলাক কাম আছে তেওঁলোকে কৰি আছে, আৰু মই ছোৱালীক গা পা ধুৱাই লাহেকৈ ৰেডি হওঁ। এয়া মা, ভাইটি, বোৱাৰী পালেহি, তেওঁলোকে চাহ খাইছে। তোমাৰ নাই বেটি অকল বাৰ্থডে কাৰ্ড। টাইমটো নাই যে, এইটো আকৌ অন কৰিব লাগিব নেকি? যেনিবা যেনিবা এইটো আকৌ এইটো দিব লাগিব নেকি? নালাগে, হৈ আছে চাগে। কৈ আছে। আৰু এতিয়া যোৱা ভণ্টি চালে ভণ্টি। দাদাটো খুৱাই দিয়ে আকৌ, দাদা খুৱাই দিয়ে আকৌ ভণ্টি। তুমি খুৱাই দিয়া, তুমি হনুমান বনাই দিলে। এয়া সকলোৱে খাবলৈ বহিছে। সকলো একেলগে খাইছে। এয়া সকলোৱে একেলগতে ভোজ খাই আছে।
এয়া নবৌ, এগৰাকী খুৰী, এয়া খুৰী আৰু এয়া নন্দাই বুলি ক'ব লাগিব, সৰু তথাপিতো। এয়া অলপ আজৰি হৈ মেলি তাইক খুৱাই অলপ তাইক শুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নহ'লে। আৰু এতিয়া পুতলা খেলাত ব্যস্ত। না 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 না, কি হ'ল? লাজ কৰিছা নি? এইপিনে 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 এইপিনে। এই যে নিউ বাৰ্থডে গাৰ্ল, এইটো তাই গিফ্ট উঠিলে, এইটো তাই গিফ্ট উঠিলে। আৰু এইকেইটা মোৰ দুষ্ট। ৰুমটো একদম বিশৃংখল হৈ আছে। তাই ইমান ফূৰ্তি পুতলাকেইটা পায়। খেলি আছে। আৰু এইবিলাক গিফ্ট এতিয়ালৈকে খোলাই নাই, খুলিব লাগিব লাহে কৰি।